Tell me what's wrong and why you never said you felt that way. ফ্ৰেণ্ডছ, আজি ৰাতিপুৱাৰ খানাত ডিম আৰু বিলাহী এয়া, তাৰপাছতে লাও মটৰ আৰু আলুৰ চব্জি এইটো, আৰু এই পিটিকাকণ দেখি কিন্তু নেহাঁহিব দেই। এইটো পিটিকাকণ আকৌ মোৰ ছোৱালীয়ে কৈছে, ভাগে ভাগে কৈছে, দেখিছেনে? তাকৰ এইখিনি বোলে পুঠি মাছৰ পিটিকা, এইখিনি বোলে গৰৈ মাছৰ পিটিকা। ফ্ৰেণ্ডছ, আজিৰ ব্লগটো গোহালি ঘৰৰ পৰাই আৰম্ভ কৰোঁ। এয়া দেখিছেনে, এইটো আমাৰ গোহালি ঘৰ। মাত্ৰ দুটা গৰু আছে, এজনী গাই গৰু আৰু এটা দমৰা। 2 বছৰমান হৈছে পোহা, আৰু বেছি নেহাগে, ইমানেই আছে গোবৰ। এইখিনি প্ৰথমতে চফা কৰি লওঁ। হাই ফ্ৰেণ্ডছ, মই আজি তোমালোকক পুনৰ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। ফ্ৰেণ্ডছ, আজিৰ ভিডিঅ'টো মোৰ সেইসকলৰ বাবে যিসকলে খৰিচা খাই খুব ভাল পায়। আজি মই তেওঁলোকক খৰিচা খোৱাৰ এনেকুৱা এটা প্ৰচেছ দেখুৱাম, যিটো প্ৰচেছত যদি তেওঁলোকে খৰিচা খায় তেনেহ'লে ইয়াৰ টেষ্ট জীৱনত পাহৰিব নোৱাৰে। কিন্তু এই প্ৰচেছত খাই টেষ্ট পাবলৈ হ'লে খৰিচাখিনি থ'বও লাগিব এটা বেলেগ ধৰণৰ টাইপত, আৰু কেনেধৰণে তোমালোকে থ'বা মই সেই প্ৰচেছটো দেখুৱাই দিম। তাৰ বাবে তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিবা। প্ৰথমে চাওঁ আহাচোন কেনেদৰে মই খৰিচাখিনি খাবলৈ ৰেডি কৰি লৈছোঁ। এইজনী আমাৰ নৌ কইনা নেকি? কেতিয়া বিয়া পাতিলেনো? মুখখন চাওঁচোন। মুখখনচোন ইমান ভয়ংকৰ। ভালেই মুখখন, বেয়া নহয়। কিমান দিন হ'ল তোমাৰ বিয়া পতা? এমাহমান হৈছে আৰু। তোমাৰ নতুন ঘৰখন কেনেকুৱা পাইছানো? বেয়া পাইছা নেকি? তোমাৰ নতুন ঘৰখনত কোন কোন আছেনো? শাহু আছে, শহুৰ আছে, আৰু বৰজনা আছে, বাইদেউ আছে। তোমাৰ থাকি ভাল লাগিছেনে? কিনো ক'ব আৰু। তুমি পৰিয়ালৰ মানুহবোৰ কেনেকুৱা পাইছানো? কিবা চিক্ৰেট কম দেই, কাৰো কথা নক'ব, আপোনালোকৰে বিপদ হ'ব ক'লে। ইমান ডাঙৰ চিক্ৰেট নে? কিনো চিক্ৰেটটো? পৃথিৱীৰ পৰা শান্তি নাই। চিক্ৰেটটো হ'ল মানে ৰাহু নেকি? আৰু বৰজনা মানে আৱৰ্জনা। ফ্ৰেণ্ডছ, খৰিচাখিনি তৈয়াৰ কৰিবৰ বাবে মই লৈছোঁ প্ৰথমে এটা সৰু চাইজৰ পিঁয়াজ, তাৰপাছতে এডোখৰ আদা আৰু অলপমান জিৰা গুড়ি, মই পিঁয়াজখিনি মিহি মিহিকৈ কুটি ল'ম, আদাও মিহি মিহিকৈ কুটি ল'ম। তাৰপাছত কি কৰোঁ চাই থাকক। ফ্ৰেণ্ডছ, এয়া চাওক, মই পিঁয়াজখিনি আৰু আদাখিনি মিহি মিহিকৈ কাটি ল'লোঁ, আৰু মই খৰিচাৰ যিটো বৈয়ামৰ কথা কৈছিলোঁ, চাওক বৈয়ামত মই এনেদৰে থৈছোঁ। এনেদৰে সাধাৰণতে নৰ্মেল খৰিচা আমি যিটো প্ৰচেছত থওঁ তেনেদৰে থোৱা নাই, অলপ প্ৰচেছটো বেলেগ। সেইটো মই আপোনালোকক দেখুৱাম, ভিডিঅ'টো লাষ্টলৈকে চাই থাকক। ইয়াৰ পৰা মই এতিয়া 2 চামুচ খৰিচা উলিয়াম। জলকীয়া একদম পূৰা দি থৈছোঁ, কিন্তু হ'লেও খৰিচা টেঙা যে জলকীয়াটো জাল নাইকিয়া কৰি দিয়ে। ইয়াৰ পৰা 2 চামুচ উলিয়াই লওঁ। ফ্ৰেণ্ডছ, মই মাত্ৰ 2জন মানুহৰ কাৰণে ৰেডি কৰিছোঁ। আপোনালোকে যিমান মানুহ হয় হিচাপ অনুযায়ী ৰেডি কৰি ল'ব। ইয়াত এতিয়া মই জোখমতে নিমখ দি ল'লোঁ, আৰু এতিয়া ইয়াত অলপ মিঠাতেল দি দিম। পিটিকাত সাধাৰণতে আমি যিমান পৰিমাণৰ মিঠাতেল দিওঁ সিমানকণ। এয়া মিঠাতেল দি ল'লোঁ। এতিয়া সকলোখিনি মিহলাই লগতে মছলাখিনিও দি ধুনীয়াকৈ পিটিকা কৰি ল'ম। ইয়াত যদি মাছ থাকে, পোৰা মাছ দি দিয়া হয় তেতিয়াহ'লে খাই আৰু টেষ্ট লাগে। আছিলে মাছ, কিন্তু মোৰ এতিয়া বৰ্তমান পুৰিবলৈ এলাহ লাগিলে। আপোনালোকে যদি ইচ্ছা কৰে তেনেহ'লে মাছ এটা ইয়াত পুৰি পেলাই দি ল'ব পাৰে, তেতিয়া চাব ইয়াৰ টেষ্টটো আৰু বেছি ভাল লাগিব। ফ্ৰেণ্ডছ, এতিয়া জানো আহকচোন খৰিচাখিনি কেনেদৰে থৈছিলোঁ। প্ৰথমতে খৰিচা থোৱা বৈয়ামটোত 1 সপ্তাহমানৰ পাছত যিখিনি পানী ওলায়, সেই পানীখিনি ভালদৰে চেপি খৰিচাখিনি শুকান কৰি তাত হালধি, মছলা ইত্যাদি যি য'ত দিবলগীয়া থাকে দি, এতিয়া তাত জলকীয়া কাটি দিয়া হ'ল। লগতে তাত ভোট জলকীয়া কেইটাও দি দিয়া হ'ল, কাৰণ যিমান জলকীয়া দিলেও খৰিচাই তাৰ জালটো কাটি দিয়ে। যিমান সৰহকৈ পাৰি সিমান জলকীয়া দিব লাগে, আৰু এনেদৰে অলপমান ভিনেগাৰ দি সানি লৈ
বৈয়ামত ভৰাই দিব লাগে। ভিনেগাৰ দিলে বহুত দিনলৈ ভাল হৈ থাকে আৰু আপোনাৰ যেতিয়াই ইচ্ছা তেতিয়াই যদি কেতিয়াবা সুদা ভাত হয় আপুনি ইয়াৰ অলপমান চালাড হিচাপে বনাইও খাব পাৰে। ইয়াৰ অলপমান উলিয়াই চালাড কৰি বনাই ল'লে আপোনাৰ সুদা ভাতকেইটাও বহুত টেষ্টি হৈ পৰে। ফ্ৰেণ্ডছ, তোমালোকে বাৰু আগে পিছে এনেদৰে বনাই খাইছানে? যদি খাইছা তেনেহ'লে মোক জনাবা আৰু যদি নাই খোৱা এনেদৰে বনাই খাই চাবা আৰু কেনেকুৱা লাগিলে মোক জনাবা। ফ্ৰেণ্ডছ, বেটীয়ে ডেন্স দিবলৈ চেষ্টা কৰি আছে আৰু তাই ডেন্সৰ অবিহনে মোক ভিডিঅ'টো সামৰিবলৈ নিদিয়ে। গতিকে তাইৰ ভাগৰ ডেন্সটো অকণমান। আৰু যদি তোমালোকৰ এই পদ্ধতিটো ভাল লাগিলে তেনেহ'লে লাইক কৰি দিবা, শ্বেয়াৰ কৰি দিবা আৰু মোৰ চেনেলটো যদি প্ৰথমবাৰৰ কাৰণে চাইছা প্লিজ ছাবস্ক্ৰাইব কৰিবলৈ কেতিয়াও নাপাহৰিবা আৰু বেল আইকনটো প্ৰেছ কৰি থবা যাতে মই দিয়া ভিডিঅ'বোৰৰ ন'টিফিকেশ্যন তোমালোকে পাই থাকা আৰু সময়মতে চাবলৈ পোৱা।